ধন্যবাদ বাইরের বিষয়ে এখানে খবর কারণে অনুরোধ জানাইছো ভাল লাগছে একদম বঢ়িয়া না খুব ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি আসলতে বা আই লাভ ইউ বুলে আসলতে মই মোৰ বা প্ৰিয়ংকা কলিতা আজি বাৰ লগত অনুষ্ঠান চাবলৈ আহিলো আপোনালোকৰ ৰাইজখিনি কিমান মৰমিয়াল আহি গম পালো আপোনালোকে ইমান ধুনীয়াকৈ প্ৰিয়ংকাৰ গীতৰ লগে লগে সহযোগ কৰি গৈছে তাৰ কাৰণে মই ময়ূৰী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া মোৰ পৰিচয়টো মই দি লওঁ মইতো কোন নাজানে চাগে এনে আই লাভ ইউ কৈ আছে মোৰ নামটো ময়ূৰী গৌতম মই ৰং চেনেল লগতে ৰেঙনি চেনেলত অভিনয় কৰোঁ চিৰিয়েলত গতিকে ফেচবুকত ৰিকুৱেষ্টটো দিব ফ্ৰেণ্ড ৰিকুৱেষ্টটো দিব ন ধন্যবাদ আপোনালোকৰ পৰা বেছি সময় নলওঁ কেৱল যেহেতু বিহু বুলি ক'লে আমাৰ গাটো 7খন 8খন হৈয়ে থাকে গতিকে মই মোৰ বান্ধৱীয়ে হ'ব বা যিখিনি সমনীয়া আছে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে বিহু বুলি আমি অকণমান নাচিম যিহেতু আজিও মই অনুষ্ঠানটো ধেমালি কৰিবলৈ আপোনালোকৰ লগত বা অনুষ্ঠানটো চাবলৈ আহিছোঁ বাৰ লগত গতিকে আপোনালোকৰ সহযোগ কৰিব বুলি আশা ৰাখিছোঁ পিছে এটা কথা আপোনালোকক কৈ দিওঁ এয়া প্ৰিয়ংকা ৰ'ব আই লাভ ইউ বাপৰে ইমান প্ৰেম এয়া প্ৰিয়ংকা কলিতা লগত কোন আছে জানেনে প্ৰিয়ংকা কলিতাৰ যে হাজবেণ্ড আহিছে হে বোলে মোৰ ভিনদেউ আজি ভিনদেউৰ জন্মদিন গতিকে সকলোৱে এটা হেপী বাৰ্থডে বুলি জোৰকে চিঞৰি দিয়ক খুব ধুনীয়া এয়া আহিব লাগে মঞ্চত আহিব লাগে এয়া নামটো কৈ দিওঁ বিকি কাশ্যপ খুব ধুনীয়া গান গায় পিছত গান গাব আকৌ কিন্তু এয়া আজি জন্মদিন ভিনদেউৰ গতিকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ দুইজনৰে যাতে যুগ্ম জীৱন লগতে তেওঁৰ জীৱনটো ভালে কুশলে যায় বুলি এতিয়া বেছি কথা নকওঁ এতিয়া আমি কি কৰিম নাচিম হয়নে একদম বঢ়িয়া ধন্যবাদ